भारत सरकार और नीति आयोग अंतर्गत आमार जे एस्पिरेशनल ब्लॉक प्रोग्राम आछे तो तार अंतर्गत एटा आज ये सम्पूर्णता अभियान एटा माने उद्देश्य आछे 1 जुलाइर পৰা 30 सेप्टेम्बर 3 माहर एटा कार्यसूची आछे और 6 इंडिकेटर्स आछे तो ये 6टा इंडिकेटर्स आमी सैचुरेशन लेवल লৈ যাব লাগে আপোনালোকে গম পায় যে আমাৰ ভেৰগাঁও এস্পিৰেশনাল ব্লক আছে तो ইয়াত মানে হেলথৰ পৰা লৈ আমাৰ আংগনৱাড়ী সেন্টার আছে আমাৰ গৰ্ভৱতী মহিলাসকল আছে কৃষকসকল আছে তো সিহঁতৰ লগত জড়িত যে ইণ্ডিকেটৰ্ছ আছে সেই ইণ্ডিকেটৰ্ছ আমি সैचुरेट কৰিম আজি এইটো আমাৰ লঞ্চ অনুষ্ঠান হৈ গ'ল এতিয়া আমাৰ গোটেই সকলো যে ষ্টেক হোল্ডাৰ্ছ আছে লাইন ডিপাৰ্টমেণ্টছ আছে সকলোৱে এই 3 মাহ কাম কৰিব আৰু প্লাছ যাতে আমি ইনশিওৰ কৰিম যাতে আমাৰ কোনো মানে বেনিফিচিয়াৰী আছে ইণ্টেন্ডেড বেনিফিচিয়াৰী হেতু যাতে বঞ্চিত নহয় উদ্দেশ্য এটো আছে 3 মাহৰ পাছত এই আমাৰ ওদালগুৰি ভেৰগাঁও ব্লকটো যাতে আমি স্বাস্থ্য সমৃদ্ধ আৰু সামৰ্থ্য কৰাৰ আমাৰ এটা প্ৰচেষ্টা আছে। ধন্যবাদ।